যায় চেঁচাবিল চাচনি নাহকটি আৰু এইপিনে হৈছে আঘুনিবাৰী লেঙেৰী মৰাণ চিধা যাব পাৰিব আৰু সেইটো চাইডে মঠেই কাম চলাই আছে পুৰা চাওক আৰু চাওক একবাৰ ভিউটো চাওক আপোনালোকে আৰু ইয়াৰ লগতে আপোনালোকক জনাই দিছো যে আপোনালোকে যদি আহে যেতিয়া আপোনালোকে ইয়াত আহিব এই থানখনৰ নামটো হৈছে শ্ৰী শ্ৰী ৰঘুনাথ আতা থান। নমস্কাৰ, মোৰ মৰমৰ অসমবাসী ৰাইজ, স্বাগতম জনাইছোঁ পৰাগজ্যোতি ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু বহুতে কৈ আছিলে যে বৰ্তমান তুমি যেতিয়া বাহিৰত মই যেতিয়া আছিলোঁ তেতিয়া কেতিয়া ঘৰলৈ গৈ কেতিয়া তোমাৰ গাঁওখন দেখাবা, কোন ঠাইত গাঁওখন আছে, কোন ডিষ্ট্ৰিক্টত পৰে, গোটেইখিনি জনাবা বুলি কৈ আছিলে। আৰু ফাইনেলি আজি আপোনালোকক জনাই দিবলৈ আহিলোঁ। ভিডিঅ'টো আৰম্ভণি কৰিছোঁ ৰাতিপুৱা এতিয়া 6:30 বাজি গৈছে। আৰু ক'ৰ পৰা আৰম্ভণি কৰিছোঁ আপোনালোকক জনাই দিছোঁ। যিটো এইটো মথাৰি দেখিছে, যিটো মথাৰি 2 লাইন বনি আছে আঘুনিবাৰী টু খোৱাং ওলাব পাৰি। আৰু সেই যিটো ৰাইট চাইডে যিটো মথাৰি আহিছে এই মথাৰিটো চিধা আপোনালোকে খোৱাং যিখন ব্ৰিজ আছে নহয়, ব্ৰিজ তাত ওলাবগৈ পাৰিব। এইটো খুব ধুনীয়াকৈ ৰাস্তা কাম চলাই আছে। আৰু যায় চেঁচাবিল চাচনি নাহকটি আৰু এইপিনে হৈছে আঘুনিবাৰী লেঙেৰী মৰাণ চিধা যাব পাৰিব। আৰু সেইটো চাইডে ৰাইট চাইডে গ'লে আপোনালোকে চিধা নাহকটীয়া দুলীয়াজান ওলাবগৈ পাৰিব। আৰু যিটো ইয়াত বাইপাছ তিনিআলিটো লিখা হৈ আছে নহয়, এই তিনিআলিটোৰ মতেই কাম চলাই আছে পুৰা চাওক। মই গৈ আছোঁ এতিয়া যিটো চেঁচাবিল মথাৰি ন, সেই মথাৰি দিয়ে গৈ আছোঁ। আৰু এই মথাৰিটো এইপাৰে হৈছে গোটেই আমাৰ টাউনবিলাক, যেনেকৈ টিংহা সমষ্টিটো এইপিনে পৰে, আঘুনিবাৰী লেঙেৰী মৰাণ ডিব্ৰুগড় ধমন নাহকটীয়া চব এইপাৰে পৰে। আৰু যিটো মথাৰি আহি আছিলোঁ অলপ দূৰ আহিলে আপোনালোকে এনেকৈ চল'পিঙিডোখৰ পাব। এই চল'পিঙিডোখৰ পোৱাৰ লগে লগে আপোনালোকে নামি গ'লে নদী কাষত পাই যাবগৈ। আপোনালোকক এতিয়া মই দেখাবলৈ লৈ গৈ আছোঁ যিখন আমাৰ বুঢ়ীদিহিং, সেই বুঢ়ীদিহিঙৰ পাৰলৈ লৈ গৈছোঁ। আপোনালোকে ভিউবিলাক চাব, ধুনীয়াকৈ মন কৰিব, খুব মজা পাব। আৰু ইমান ধুনীয়া এটা প্লেচ আছে, আপোনালোকে আহিব পাৰে। আৰু খুব ধুনীয়া ধুনীয়া আমাৰ ইয়াত গানৰ শ্বুটিঙো হৈছে। আৰু চাওক একবাৰ ভিউটো চাওক আপোনালোকে। ইয়াত যদি আপোনালোকে যদি পিকনিক খাবলৈ আহে, জেগাৰ কাৰণে কোনো টেনশ্যন ল'বই নালাগে, পূৰা চাফ চিকুণ হৈ আছে জেগাবিলাক। আৰু খুব মজা আছে, আপোনালোকে ফূৰ্তি কৰি ইয়াত পিকনিক খাব পাৰিব মানে। আৰু যিখন দলং বহিব বুলি কৈছিলোঁ ন, এতিয়া আপোনালোকক জনাই দিছোঁ কোনপিনে বহিব মই কৈ দিছোঁ বাৰু। এই যে বুঢ়ীদিহিংখন দেখিছে, এই বুঢ়ীদিহিংখনৰ পৰা ইটো পাৰে এইটো পাৰে বহুত মানুহ, শ মানুহ ডেইলি অহা যোৱা কৰে মানে নাৱত। ঘাট এটা আছে সেই ইয়াত অলপ আগত বাৰু ঘাটটো। আজি মানে কিছু বছৰ আগৰ পৰা এই নদীখনৰ এইটো পাৰৰ মানুহখিনি সিটো পাৰলৈ যায়। টেঙাখাটলৈ বহুত ওচৰ হয় মানে এই নদীখনৰ ইটো পাৰে এইটো পাৰে। আৰু সেই টেঙাখাটৰ যিখিনি তেলপানী টেঙাখাটৰ মানুহ আছে, যিখিনি মৰাণ গুৱাহাটী যাব লাগে, সেইখিনি মানে একদম ডিব্ৰুগড় হৈ পিনে ঘূৰিব লাগে। যদি এই ব্ৰিজখন এতিয়া বনি যায়, একদম দুলীয়াজান মানে নাহকটীয়া আৰু মানে তিনিচুকীয়া টেঙাখাটৰ মানুহখিনি খুব মানে সহজ হ'ব আহিবৰ কাৰণে। সেইকাৰণে এই ব্ৰিজখন এতিয়া বহিব। অলৰেডি কাম গোটেইখিনি চলাই আছে অলপ আগত, মই সেয়ালৈকে এতিয়া নাযাওঁ। ব্ৰিজখন মানে এইটো পাৰৰ পৰা সেইটো পাৰলৈ হ'ব, কিন্তু এই ব্ৰিজখন বেছি দীঘল নহয়, 300 বা 400 মিটাৰ হ'ব। কিন্তু যিটো মই আপোনালোকক মথাৰি দেখাইছিলোঁ আমাৰ আঘুনিবাৰী তিনিআলিটো, সেই তিনিআলিটোৰ পৰা যিটো তেলপানী মথাৰি আছে, সেই মথাৰিটোলৈকে প্ৰায় 6-7 কিলোমিটাৰ হৈ যাব। ইমান দীঘলকৈ ব্ৰিজখন বনিব। কিন্তু যেতিয়া আপোনালোকে আমাৰ এই জেগা প্লেচটোলৈ আহিব বা এনেকৈও ফুৰিবলৈ আহিব, কিন্তু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব, খেতিবিলাক কেনেকৈ কৰিছে। যদি পাৰ্টি চাৰ্টি যদি আপোনালোকে খাই মেলি যদি পূৰা ফ্ৰী পাই যায়, আপোনালোকে ইয়াৰ পৰা শাক পাচলি নিবলৈ নাপাহৰিব। কিন্তু শাক পাচলি আপোনালোকে লৈ যাব, খুব মজা শাক পাচলি খেতি
খেতি কৰিছে সকলোৱে। আপোনালোকক কৈছিলোঁ যে খেতি কৰা দুটা ছিজন, আপোনালোকে এনেকুৱা টাইমত যদি আহে খৰালি ছিজনত তেতিয়াহে আপোনালোকে এইবিলাক খেতি আপোনালোকে নিব পাৰিব, মানে শাক পাচলি নিব পাৰিব। যদি বাৰিষা ছিজনত আহে ইয়াত একো নাপাব, অকল বানপানী পাব আপোনালোকে। আৰু এইয়া নদী পাৰৰ খেতিবিলাক চকী সুন্দৰকৈ কৰিছে, কিছুমানৰ হাল বাই আছে, খেতি লগোৱাকৈ নাই। আৰু এইপিনেও খেতি কৰি আছে, আৰু অলপ আগত ডাঙৰ এটা ফিচাৰীও আছে, প্ৰায় 90 বিঘা মানৰ হ'ব। আৰু এইপিনে চাওক এয়া খেতি দেখিছেনে। আৰু ইয়াৰ লগতে আপোনালোকক জনাই দিছোঁ যে আপোনালোকে যদি আহে, যেতিয়া আপোনালোকে ইয়াত আহিব, এটা বিষ্ণু মন্দিৰ আৰু এখন থান ইয়াত দেখা পাব আপোনালোকে। আৰু এই থানখন খুবেই ভাইৰেল হয়, আচলতে প্ৰায় 52খন গাঁও লগ লাগি এই থানখন নিৰ্মাণ কৰা হৈছে। বহুত হাজাৰ হাজাৰ মানুহ ইয়াত জড়িত হৈ আছে থানখনত, আৰু খুব ডাঙৰ ডাঙৰকৈ সকাম পতা হৈ থাকে প্ৰতি বছৰে। আৰু ইয়াত খুব ভাল লাগে, আহিলে আপোনালোকে মনবিলাক কিছুমান চিন্তাবিলাক নিজে নিজে নাইকিয়া হৈ যাব, ইমান ভাল লাগে। আৰু এই থানখনৰ নামটো হৈছে শ্ৰী শ্ৰী ৰঘুনাথ আতা থান, আপোনালোকক কৈ দিলোঁ। আৰু একদম নদীখনৰ মথাউৰি কাষতে লাগি আছে। আপোনালোকে যদি আহে ফুৰিবলৈ এই থানখনত এবাৰ চাকি এগছ বা এনেই সোমাই হ'লেও আপোনালোকে চাই যাব। আপোনালোকে কমেণ্ট কৰি থকাৰ কাৰণে আজি মই আমাৰ গাঁওখনত আহি, মই নিজেই ঘৰত আহি আপোনালোকক অলপ আমাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু তাৰ লগতে আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। কিন্তু এটা কথা আপোনালোকে চাবলৈ মন কৰি আছে যে কি ঘৰখন আমাৰ দেখুওৱা নাই, কোনডোখৰত আছে, কেনেকৈ আছে, সেইখিনিও দেখাই পিনে আজি এই ভিডিঅ'টো সমাপ্ত কৰিম। নাজানো যদি ভিডিঅ'টো ক'ৰবাত যদি ভুল হৈছে একদম ক্ষমা কৰি দিব। আৰু ইউটিউবত অহা সিমান দিনেও হোৱা নাই, আচলতে ইমান মানে ক্লিয়াৰকৈ আহিব পৰা নাই। যিমানটো পাৰিছোঁ চেষ্টা কৰিছোঁ, বনাবলৈ দেখাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে যাতে আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগে। আৰু এনেকৈ যদি আপোনালোকে মৰম চেনেহ দি থাকে সদায়, মই আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজি ৰ'দটো ইমান চোকা, একদম চকুত পৰিছে মানে, আৰু কিবা এটা ভাল লাগিছে আজি বহুত দিনৰ মূৰত। আৰু ঘৰ আহি পালোহি, আৰু আপোনালোকক দেখাওঁ, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু এয়াই হৈছে আঘোণিবাৰী তিনিআলি, য'ত নেকি মই থাকোঁ। ইয়াতে মোৰ ঘৰ, সেই দোকানখিনি পাছপিনেই ঘৰটো আছে। আৰু এজোপা আহঁত গছ দেখা পাব। আৰু এইপিনৰ পৰা আহিলে আপোনালোকে আঘোণিবাৰী পাব, যিটো নাহকটীয়া ৰোড। আৰু সেইপিনৰ পৰা আহিলে ডাইৰেক্ট মৰাণৰ পৰা যদি চিধা আহে গছজোপা পাব। গছজোপা ছাইডেদি গ'লে আপোনালোকে চিধা নদী পাৰলৈ যাব পাৰিব, গোটেইখিনি দেখাই দিছোঁ। আৰু এয়াই হৈছে আঘোণিবাৰী তিনিআলি, আৰু হোৱা দোকানখিনি পাছপিনে মোৰ ঘৰটো।